हेलो फ्रेंड्स की खबर आशा करूँ সকলোৰে ভাল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো কোনো এণ্টাৰটেইনমেণ্ট ভিডিঅ' নহয় বৰঞ্চ এইটো এটা ডিছকাশ্যনমূলক ভিডিঅ' এইটো কাইণ্ড অফ ডিছকাশ্যন মোৰ ফালৰ পৰা মই কিছুমান ক'ম আপোনালোকে কিছুমান ছাজেষ্ট কৰিব মোক এতিয়া আহিছোঁ টপিকৰ মাজলৈ মই যেতিয়া ফেচবুক খোলোঁ বা ইউটিউব চাওঁ প্ৰায় মই এনেকুৱা পোষ্ট দেখা পাওঁ য'ত মানুহে ফাইনেন্সিয়েল হেল্প বিচাৰি চিকিৎসাৰ কাৰণে ফাইনেন্সিয়েল হেল্প বিচাৰি পোষ্ট দিয়ে ফেচবুকত আৰু সেই পোষ্টত তেওঁলোকে মেনশ্যন কৰে যে এই মানুহজন সঁচাকৈ বেমাৰত পৰিছে এয়া হ'ল তেওঁৰ চাৰ্টিফিকেট তেওঁ সঁচাকৈ দুখীয়া ঘৰৰ ফেমিলি হয় তেওঁৰ ঘৰৰ কণ্ডিশ্যন ডিটেইলছত কয় আৰু কি একাউণ্টত তেওঁক হেল্প কৰিব লাগিব বা কোনটো একাউণ্টত পইচা দিব লাগিব তেওঁৰ চিকিৎসাৰ কাৰণে সেই একাউণ্টৰ বিষয়েও দিয়ে আৰু সকলোবোৰ ছাপ'জ মই যিবোৰ কয় বুলি ক'লোঁ প্ৰুফ হিচাপে সেইবিলাক তেওঁলোকে ফটো দিয়ে যে সঁচাকৈ তেওঁ বেমাৰত পৰিছে ফৰ এক্সাম্পল কেঞ্চাৰ হৈ গৈছে তাৰ কাৰণেতো চিকিৎসাৰ কাৰণে মিনিমাম 20-30 লাখ টকা এটা দৰকাৰ হৈ যাব আৰু ইমানখিনি পইচা আমি সাধাৰণ মানুহে একেটা সময়তেই কালেক্ট কৰি ল'ব নোৱাৰোঁ এতিয়া বহু ক্ষেত্ৰত বহুতে ফাণ্ড পাই যায় সময়মতে বহুতে নাপায় আৰু নাপালে কি কৰিব লাগিব উপায়তো নাই তেনেহ'লে আমি ভগৱানৰ ওপৰতে হাত পাতি ৰ'ব লাগিব আৰু যি হয় দেখা যাব বৰ্তমানৰ দিনকাল পৰিস্থিতি যেনেকুৱা আহে বেমাৰত পৰাটোতো অনিবাৰ্য সেইকাৰণে মই ভাবিলোঁ যে যিহেতু এনেকুৱা ধৰণৰ হেল্প বিচৰা ষ্টৰিবোৰ ফেচবুকত বহুত কমন হৈ পৰিছে গতিকে কমন মানুহে আমাৰ নিচিনা কমন মানুহে বেমাৰত পৰিলে একেই দশা হ'ব গতিকে মই ভাবিলোঁ ময়ো এটা ইঞ্চুৰেঞ্চ কৰি থোৱাটো ভাল হ'ব মানে হেল্থ ইঞ্চুৰেঞ্চ বেলেগ ইঞ্চুৰেঞ্চৰ কথা মই কোৱা নাই হেল্থ ইঞ্চুৰেঞ্চ অনলি চ' আপোনালোকে কোনোবাই কৰিছে নেকি বা আপোনালোকৰ কোনোবা চিনাকি মানুহে কৰিছে নেকি যদি কৰিছে কোনটো কৰিছে বা মানে কিমান টকাৰ কৰিছে প্লিজ কমেণ্ট ছেকশ্যন কৰি জনাওকচোন কাৰণ মইতো উপকৃত হ'মেই আৰু অন্য নজনা বেলেগ মানুহেও কমেণ্ট ছেকশ্যনৰ পৰা সেইটো চাই উপকৃত হ'ব এটা কথা অসমীয়াত আছে পৰত আশ বনত বাস গতিকে আমিনো কিয় আনৰ ওপৰত আশা কৰি থাকিব লাগে যদি এনেকুৱা যদি ভয়ংকৰ বিপদ যদি হয় অলৰেডি স্বাস্থ্যৰ কথাটো আছেই যদি ছাপ'জ ভয়ংকৰ বিপদ মানে ছাপ'জ যদি কেঞ্চাৰ ধৰণৰ যদি ডাঙৰ ডাঙৰ বিপদ হয় দুৰাৰোগ্য যদি ৰোগ হয় অলৰেডি আমাৰ মনততো টেনশ্যন থাকিবই কাৰণ কেনেকুৱা বেমাৰ ভাল হয় বা নহয় তাৰ ওপৰো যদি ফাইনেন্সিয়েল যদি এটা বোজা থাকে পইচাও যোগাৰ কৰিব পাৰিম নে নোৱাৰিম এনেকুৱাও যদি টেনশ্যন থাকে সেই মানসিক চাপেও আমাৰ স্বাস্থ্যটো আৰুহে অৱনতি কৰি তুলিব হয়নে সেইটো কাৰণে মই আপোনালোকক কেয়াৰ কৰোঁ কাৰণে মই ভিডিঅ'টো বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে যদি কাৰোবাক কেয়াৰ কৰে মৰম কৰে তেওঁৰ বিষয়ে যদি চিন্তা কৰে এই ইনফৰমেশ্যনটো তেওঁলোকৰ মাজতে শ্বেয়াৰ কৰি দিব যাতে যদি ভৱিষ্যতে এনেকুৱা যদি প্ৰব্লেম হয় তেওঁলোকে যাতে গৈ আনৰ ওচৰত হাত পাতিব লগা নহয় আৰু এটা ডাঙৰ বিপদৰ পৰা যাতে সুকলমে বাচি আহিব পাৰে আৰু ইয়াৰ লগতে জড়িত আন এটা কথা হ'ল কি আমি প্ৰায়ে সাধাৰণভাৱে যিবোৰ বেমাৰ হয় যেনেকৈ পেটৰ বিষ হ'ল মাথা বিষ হ'ল এনেকুৱা যদি বেমাৰ হয় আমি কি কৰোঁ জানেনে 2-3 দিনমান চাই লওঁ তাৰপিছত যেতিয়ালৈকে সহ্য কৰিব পাৰোঁ সহ্য কৰি থাকোঁ কাৰণ আমাৰ এনেকুৱা এটা ভয় আছে যে বেছিকৈ মেডিচিন খালেও যদি ছাইড ইফেক্ট হয় আৰু এনেকুৱা ভয় থাকে যে এই হস্পিটেলত গ'লে ইমান দাম দৰৱৰ দাম তো এনেকুৱা কাৰণে আমি বহুত বেমাৰ জানি শুনি ইগন'ৰ মাৰি দিওঁ ইভেন আমি জানিব চেষ্টাও নকৰোঁ আমি অজ্ঞাতভাৱে থাকোঁ কাৰণ চবতে পইচাৰ কথাটো আহি পৰে হয়নে মেডিকেল গ'লেই যিহেতু ইমান খৰচা হ'ব আমি যিমানলৈকে পাৰোঁ সহ্য কৰি থাকোঁ এনেকুৱা হোৱাৰ কাৰণে কি হয় জানেনে সেই ডাঙৰ ডাঙৰ বেমাৰবোৰ আমি গমেই নাপাওঁ পিছত গৈ কিনে যেতিয়া অৱস্থা কাহিল আৰু সহ্য কৰিব পৰা নাই তেতিয়া গৈ কিনে যেতিয়া মেডিকেলত দেখাওঁগৈ তেতিয়া আমি গম পাওঁ আৰে এইটোতো লাষ্ট ষ্টেজত আছে এতিয়া উপায় নাই এতিয়া পইচা থাকিলেও উপায় নাই গতিকে ইঞ্চুৰেঞ্চ কৰি থ'লে কি হয় বীমা কৰি থ'লে আপুনি ফাইনেন্সিয়েল সেই যে টেনশ্যনটো সেইটোৰ পৰা কমপ্লিটলি মুক্ত হৈ থাকিব তেতিয়া আপুনি যেতিয়াই আপোনাৰ যি বেমাৰ হয় আপুনি পটককৈ মেডিকেলত গৈ ডক্তৰৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ জীৱনটো দীঘলীয়া কৰিবৰ কাৰণে এটা সুযোগ পাব লগতে এটা মই আপুনি বুলি কৈ আছোঁ আপোনাৰ যদি ফেমিলিও যদি কৰে আপোনাৰ যদি সন্তানেও কৰে তেওঁলোকৰ ক্ষেত্ৰতো একেটাই কথা এই কথাখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ এয়া মোৰ নিজস্ব ব্যক্তিগত চিন্তা মোৰ চিন্তাত ভুলো হ'ব পাৰে নহ'বও পাৰে তো আপোনালোকে মোৰ এই চিন্তা কেনেকুৱা পালে ইনফৰ্মেটিভ যদি বুলি ভাবিছে তেনেহ'লে আপোনালোকে এইবোৰ বন্ধুবৰ্গৰ মাজত যাক আপুনি মৰম কৰে কেয়াৰ কৰে তেওঁৰ মাজত এই মেছেজো তেওঁলোকৰ মাজত শ্বেয়াৰ কৰক যাতে সকলো সুস্থ থাকক সকলো সুস্থ থাকিলেহে সমাজ সুস্থ থাকিব আৰু দেশৰো প্ৰগতি হ'ব আমি সকলো শান্তিত থাকিব পাৰিম তো আজিলৈ ইমানতে
সামৰিছোঁ। যোৱাৰ আগতে এটা মোৰ ফালৰ পৰা বিনম্ৰভাৱে ৰিকুৱেষ্ট, যদি ভিডিঅ'টো অকণমান যদি ইনফৰ্মেটিভ বুলি ভাবিছে, অকণমান যদি উপকাৰী বুলি ভাবিছে, প্লিজ লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ যিটো কমেণ্ট মই অলৰেডি সুধিছিলোঁ যে আপোনালোকে যদি কৰাইছে নেকি, যদি বীমা কোনটো বীমা ভাল হয়, কিমান টকাৰ কৰাইছে, অকণমান যদি আপোনালোকে কমেণ্ট ছেকশ্যনত যদি দিয়ে, মোৰ লগতে অন্য কোনোবাও যিয়ে প্ৰথমবাৰৰ বাবে চাইছে বা যাৰ কোনো আইডিয়া নাই তেওঁলোকো উপকৃত হ'ব। তো ইমানেই কৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।